মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ ইছ্যু ডাইভাৰ্টৰ কৌশল বৰ্তমান ৰাইজে ভালকৈ বুজি উঠিছে আৰু সেয়েহে আমি ৰাজ্যৰ সচেতন জনতাই আপোনাক এইবাৰ মূল বিষয়বস্তুৰ পৰা আঁতৰি নাযাবলৈ অনুৰোধ জনালো। বৰ্তমান অসমৰ ৰাইজে আপোনাৰ পৰা বিশেষকৈ দুটা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ বিচাৰি আছে। প্ৰথম প্ৰশ্ন কয়লা চিণ্ডিকেটৰ ৰজা কোন আৰু দ্বিতীয় প্ৰশ্ন কাজিৰঙাৰ ইকো চেঞ্চিটিভ জোন 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰলৈ হ্ৰাস কৰাটো কাৰ স্বাৰ্থত? এতিয়া কথা হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উন্নয়ন নিশ্চয়কৈ প্ৰয়োজনীয়, কিন্তু পাৰিপাৰ্শ্বিকভাৱে সংবেদনশীল অঞ্চল ইকো চেঞ্চিটিভ জোন ঘোষণাৰ নামত স্থানীয় জনতা, কৃষক আৰু ব্যৱসায়ীসকলৰ অধিকাৰ খৰ্ব কৰাৰ আঁৰত কাৰ স্বাৰ্থ লুকাই আছে? উদ্যোগ গোষ্ঠীসকলৰ সুবিধাৰ্থে স্থানীয় জনতাৰ নিজৰ ভেটিৰ পৰা উচ্ছেদ কৰাৰ এয়া এক ষড়যন্ত্ৰ নেকি? উন্নয়নৰ নামত চৰকাৰে সাধাৰণ জনতাৰ ভূমি কাঢ়ি লৈ কোনবোৰ কৰ্পৰেট মিত্ৰক সন্তুষ্ট কৰিবলৈ কাৰণে এই ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া ৰাইজে এতিয়া ভালদৰে বুজি উঠিছে। ৰাজ্য চৰকাৰে কাজিৰঙাৰ ইকো চেঞ্চিটিভ জোন মাত্ৰ 1 কিলোমিটাৰলৈকে হ্ৰাস কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া যদি কাৰ্যকৰী হয় তেন্তে কাজিৰঙাৰ সমৃদ্ধ জৈৱ বৈচিত্ৰ্যৰ এক অপূৰণীয় ক্ষতি হ'ব আৰু লগতে দীৰ্ঘম্যাদী সংৰক্ষণৰ যি লক্ষ্য সেয়া গুৰুতৰভাৱে বিপন্ন হ'ব। আৰু এই সিদ্ধান্তৰ জৰিয়তে কাজিৰঙাৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহ বিশেষকৈ উদ্যানখনৰ দক্ষিণ সীমাৰ সিপাৰে কাৰ্বি আংলং দিশত চলি থকা বহু উচ্চ প্ৰদূষণকাৰী উদ্যোগ প্ৰতিষ্ঠানসমূহক এক প্ৰকাৰৰ সুৰক্ষা প্ৰদান কৰা হৈ হ'ব, যিটো নেকি এই বৃহত্তৰ অঞ্চলৰ বিশেষ ক্ষতি হোৱাৰ সম্ভাৱনা আছে। আৰু এই বিষয়ে NTCA চৰকাৰক আহ্বান জনাইছিলে যে কাজিৰঙা কাৰ্বি আংলঙৰ ভূমি দৃশ্যত যিকোনো ধৰণৰ খনন, শিল খাদন আৰু শিল ভঙা উদ্যোগ তাৎক্ষণিকভাৱে নিষিদ্ধ কৰিব লাগে, নহ'লে এই বৃহত্তৰ অঞ্চলৰ বৃহৎ ক্ষতি হোৱাৰ সম্ভাৱনা আছে। গতিকে মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ ডিজিটেল ব্যৱস্থা, সংবাদ মাধ্যমৰ সুৰুচিপূৰ্ণ ভাষণ বা অন্য কোনো বিতৰ্কিত মন্তব্যৰে এই মূল বিষয়বস্তুটো ঢাকি ৰখাৰ যি চেষ্টা সেয়া আৰু এতিয়া সফল নহ'ব। ডাঙৰীয়া, আপোনাৰ কৌশলগত ভাষণেৰে মূল বিষয়বস্তুৰ পৰা ফালৰি কাটি যোৱাৰ যি অভ্যাস সেয়া বন্ধ কৰক। অসমৰ ৰাইজে এতিয়া আপোনাৰ পৰা কোনো ধৰণৰ অসংলগ্ন উত্তৰ নিবিচাৰে। কয়লা চিণ্ডিকেটৰ ৰজা কোন আৰু কাজিৰঙাৰ ভূমিৰ স্বাৰ্থৰ প্ৰকৃত সত্য পৰিষ্কাৰকৈ ৰাইজক জনাব বুলি আশা ৰাখিলো। ধন্যবাদ।